নমস্কাৰ, কুকিং বৰুৱা চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ইডলি। অতি কম সময়ৰ ভিতৰত বনোৱা ৰেচিপি। গতিকে চাওঁ আহকচোন। ফ্ৰেণ্ডসকল, ইয়াতে মই নাৰিকল এটা কাটি মেলি টুকুৰা টুকুৰি কৰি লৈছোঁ আৰু ইয়াতে মই এইখিনি মিক্সাৰত পিচি লৈছোঁ। এতিয়া আমি বাকী সোপা মিশ্ৰণ বনাবৰ কাৰণে ইয়াতে মই প্ৰায় ময়দা 1 কাপ লৈছোঁ, চালি লৈছোঁ। এতিয়া আমি চেনি 1 কাপতকৈ অলপ বেছি দি দিছোঁ। আপোনালোকে চেনি কমকৈও দিব পাৰে, কিয়নো মই অলপ বেছিকৈ মিঠা খাওঁ বাবে অলপ বেছিকৈ চেনি দিছোঁ। আৰু গাখীৰ 1 কাপতকৈ অলপ বেছি দি দিছোঁ। মই আমুলে দিছোঁ, আপোনালোকে অন্য গাখীৰো দিব পাৰে। এতিয়া আমি গ্ৰাইণ্ড কৰি থোৱা মিশ্ৰণখিনি ইয়াতে আমি ভালকৈ মিহলাই ল'ব লাগিব। আপোনালোকে মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এবাৰ আৰু নিশ্চয় ঘৰত ট্ৰাই কৰি চাবচোন। এইটো খুবেই কম সময়ৰ ভিতৰত বনোৱা ৰেচিপি হয়। ইতিমধ্যে আমাৰ হৈ গৈছে মিশ্ৰণখিনি। ভালকৈ মিহলাই ল'ব। এতিয়া আমি 1 ঘণ্টাৰ কাৰণে এইখিনি ভালকৈ ঢাকি ৰাখিব লাগিব। ইতিমধ্যে আমাৰ কুকাৰটো গৰম হৈ গৈছে। এতিয়া আমি বাকীখিনি ৰেডি কৰি লওঁ আহকচোন। এইকেইটা সৰু সৰু ইডলি ষ্টেণ্ড। আপোনালোকে ইডলি ষ্টেণ্ডৰ ঠাইত বাতিও ব্যৱহাৰ কৰিব পাৰে, মধ্যমীয়া। মই এবাৰ নিশ্চয় বাতিৰ বনোৱা ৰেচিপিটোও আপোনালোকৰ আগত দেখাম। ইয়াতে মই ডেক'ৰেশ্যনৰ কাৰণে চেৰি লৈ ল'লোঁ। ইয়াতে মই এতিয়া চেৰি ডেক'ৰেশ্যনৰ কাৰণে অলপ দি দিছোঁ। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব ফ্ৰেণ্ডসকল। খুবেই ভাল লাগে ৰেচিপিটো। দেখিছেনে কিমান কালাৰফুল লাগিছে চেৰিকেইটা দি দিয়াৰ কাৰণে। এতিয়া আমি এনেকৈ এটা এটাকৈ ভৰাই দিছোঁ। অলপ টাইট কৰি দিব ভালকৈ। ইতিমধ্যে কুকাৰটো গৰম হৈয়ে গ'ল। এতিয়া আমি ষ্টেণ্ডটো তাতে ৰাখি দিম। প্ৰায় 10 মিনিটমানৰ কাৰণে আমি এইখিনি হ'বলৈ দিম। প্ৰেছাৰ কুকাৰৰ মুখনিখন মাৰি দিম। আপোনালোকে চিটিটো কিন্তু লগাই নিদিব। আমি এইখিনি 10 মিনিটমানৰ কাৰণে হ'বলৈ দিম। আহকচোন, এতিয়া আমি প্ৰায় 10 মিনিটৰ পাছত কেনেকুৱানো হৈছে। দেখিছেনে? ইতিমধ্যে হৈ গৈছে আমাৰ ইডলি। দেখিছেনে? চেৰিকেইটা দি দিয়াৰ কাৰণে বেছি মৰম লগা হোৱা নাই ন? দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো? এয়া আমাৰ একেবাৰে কম সময়ৰ ভিতৰত বনোৱা ইডলি ৰেচিপি। ইতিমধ্যে হৈয়ে গৈছে। দেখিছেনে কিমান চফ্ট হৈছে।